हाय फ्रेंड्स की खबर सकलोके मोर फाলৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো আগতীয়াকৈ আৰু ইয়া দেখিছনে বেলে পুতলা গাড়ী আমি অকনমান বজাৰ ফালে আজি উলাই গৈছিলো ইটু লাগে কৈ বেটাই বহুত আমনি কৰিলে পুতলা গাড়ী বিলাক উঠাই আনিলো ইয়াৰ বেটি কাৰণে বিহুৰ মানে মনি মুকুটা কিবা কিবি কিনি আনিলো আৰু ইয়া বেটাৰ কাৰণে আনিলো আৰু বিহুত ৰঙা মেখেলা দৰকাৰ হ'ব ৰঙা চাদৰ দৰকাৰ হ'ব এইবিলাক আনি দিলো এটো বিহু মানে গস্তলৰ বিহু নাচিবলে আৰু ইয়া মোৰ কাৰণে চাদৰ আনিলো আৰু মান ধৰিবলৈ কাৰণে চাদৰ অনা হৈছে এজোৰ আনিছো আমাৰ বেটা হাতৰ এপাকৰ কাৰণে আৰু ইটো বস্তু মান মানে বিহুৰ বতৰত আশীৰ্বাদ এটা লবলৈ লগতে মৰমতে এটা উপহাৰ দিছো আৰু সস্তীয়া হক বৰ বেছি দামী নহলেও এইবিলাক বস্তু আজি আনিলো বৰ বিশেষ বজাৰ কৰা নহল আৰু লগতে এই কানফুলটো খুব ভাল লাগিলে কলা হেতু কাৰণে মই লৈ আনিলো বৰ বেছি নহয় 50 টকা লৈছে বাৰু আৰু কিছুমান বজাৰ কৰিব লগা আছে আৰু বেটাক মই ভাত খুৱাই ললো এতিয়া খুৱাই মিলি বেটাৰ খুব আজি ভাগৰ লাগিছে এতিয়া শুই গৈছে বেটাই আৰু বেটাৰ লগত মই অকনমান খেলিলো দেই তাৰ পাছত এতিয়া বেটাই শুই গৈছে আহুতে গাড়ীত অকনমান শুই আহিছিলে বাৰু বেছি বজাৰ নকৰিলো যিখিনি এখিনিয়ে বজাৰ কৰিলো আৰু দিবলৈনো সবকে মন যায় কিন্তু সকলোকে দিব নোৱাৰি এয়া মই আজি তিলপিঠা বনালো ভাগৰে জুগৰে আহিলো যদিও তিলপিঠাখিনি মায়ে খুদি থলে আৰু এয়া মই বনাই আছো তিলপিঠা বৰ বিশেষ মই তিলপিঠা বনাব নাজানো আগতে মই ঘৰত জিয়ৰিতে মই বনোৱাই নাছিলো মায়ে বনাইছিলে কিন্তু ইয়াত আহি মই শিকিলোহি বাৰু জনাই বিহু বুলি আৰু তিলপিঠা 2-4টা বনালো এয়া তিলপিঠাখিনি অকনমান তেৰা বেকা হ'ল আৰু